চাইছে সন্ধিয়াৰ শীৰ্ষ সংবাদ জেহাদীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল জমিয়ত উলেমা হিন্দ হুজাইৰ নীলবাগানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জেহাদীক কঠোৰতম শাস্তি বিহাৰ দাবীত উত্তাল কৰিলে ৰাজপথ হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দল সংগঠন নিৰ্বিশেষে ওলাই আহিবলৈ আহ্বান জনালে জমিয়ত উলেমাই জেহাদীৰ বিৰুদ্ধে ওলাই আহিল জমিয়ত উলেমা নীলবাগানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ জেহাদীৰ উত্থানত শংকিত জমিয়ত উলেমা এবাৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জাঙুৰ হৈ উঠিছে অসম ৰাজ্যিক জমিয়ত উলেমা আৰু আজি হোজাই জিলাৰ নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত জমিয়ত উলেমাৰ উত্তাল প্ৰতিবাদ সন্ত্ৰাসবাদী মুৰ্দাবাদ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জমিয়ত উলেমাৰ হাজাৰ হাজাৰ কৰ্মী ৰাজ্যত ইটোৰ পিছত সিটো জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এইদৰেই ৰাজপথলৈ ওলাই আহিল শ শ জমিয়ত উলেমা হিন্দৰ কৰ্মী অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ সাহেব আৰু হোজাই জমিয়তৰ আহ্বানত নীলবাগানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰি প্ৰতিবাদ ভাৰতবৰ্ষৰ 98% হিন্দু মানুহ সেকুলাৰ মানুহ যিসকলে এতিয়াও মুছলমান ইছলামৰ বিৰোধী নহয় আমাৰ ইয়াত কিয় সন্ত্ৰাসবাদ হ'ব লাগে কিয় জেহাদী হ'ব লাগে আমি ইয়াত অন্যান্য মুছলিম ৰাষ্ট্ৰতকৈ আমি আৰু অধিকাৰ ভাল অধিকাৰত আমি জীয়াই আছোঁ আমাৰ অধিকাৰ চলি আছে গতিকে আমি কেতিয়াও সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া নাই সমৰ্থন নকৰোঁ ইছলামৰ লগত সন্ত্ৰাসবাদৰ কোনো স্থান নাই সন্ত্ৰাসবাদক চৰকাৰে আৰম্ভণিৰ পৰা মহিমূৰ কৰিব লাগে বুলিও দাবী জনায় প্ৰতিবাদকাৰীসকলে প্ৰকৃত সন্ত্ৰাসবাদীক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীৰ লগতে জেহাদীৰ বিৰুদ্ধে হিন্দু মুছলমান নিৰ্বিশেষে সকলোকে ওলাই আহিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে সকলো মিলি ওলাই আহক হিন্দু মুছলমান নিৰ্বিশেষে আমি সন্ত্ৰাসবাদীক মহিমূৰ কৰিম যাৰ কাৰণে আজিৰ পৰা আমি এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জমিয়ত উলেমাই জেহাদ ঘোষণা কৰিছোঁ ইফালে জেহাদীৰ বিৰুদ্ধে মাদ্ৰাছাৰ শিক্ষাৰ্থীও সাব্যস্ত কৰে প্ৰতিবাদ মাদ্ৰাছাসমূহত সন্ত্ৰাসবাদী ঘাটি থকাৰ কথা নজ্জাত কৰিছে জমিয়ত উলেমাৰ কৰ্মীসকলে মাদ্ৰাছাত সন্ত্ৰাসবাদী ঘাটি থকাৰ প্ৰমাণ দিব পাৰিলে মাদ্ৰাছাসমূহ বন্ধ কৰিব বুলি ঘোষণা কৰে জমিয়ত উলেমাই বৰ্তমানে কৈ আছে আমাৰ মাদাৰিছবিলাকত আতংকবাদৰ ট্ৰেইনিং দেৱা দিয়া হয় এইটো অগাধ মিছা 100% মিছা যদি কোনোবাই প্ৰমাণ কৰি দিব পাৰে আমাৰ মাদাৰিছ বন্ধ কৰিবলৈ আমি নিজে নিজে খাটো আছোঁ অন্যথাই এনেকৈ হোৱাৰ কাৰণে যদি প্ৰমাণিত নহয় তেনেহ'লে সেইবিলাকে ৰাজহুৱা স্থানত ক্ষমা বিচাৰিবলৈ আমি জমিয়তৰ পৰা আমি আহ্বান জনাইছোঁ দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট